আজি ভাবিলোঁ পথাৰৰ ফালে অলপমান ওলাই যাওঁ। সেই ভাবি দুয়োজনী পথাৰৰ ফালে আহিলোঁ। ৰ'ব, আমাৰ পথাৰখন আপোনালোকক দেখাইছোঁ। এইখনে আমাৰ পথাৰখন। মাজে সময়ে আপোনালোকক বাৰু দেখাই থাকোঁ, কিন্তু এতিয়া পানীৰে পূৰা ভৰপূৰ হৈ আছে। আজি পিছে আমি পথাৰলৈ অহা আৰু এটা কাৰণ আছে। যিহেতু পানী হৈছে পথাৰত, মাছো ওলাইছে। গাঁৱৰ সকলোৱে জাল ফাঁচি পাতিছে আৰু আমাৰো আজি এখন নতুনকৈ ফাঁচি আনিলে। সেয়েহে পাপা মা দুয়োজনে লগতে আহিলে যে ফাঁচিখন পাতোঁ। আৰু এইজন হ'ল আমাৰ বৰ্তা। পাপাই যিহেতু মাছ ধৰাত ইমান পাকৈত নহয়, সেয়েহে কৈ আছে ফাঁচিখন ক'ত পাতিলে মানে মাছ উঠিব। এই বাৰিষাৰ পানীটো যিহেতু আমাৰ গাঁৱত প্ৰতি বছৰে পথাৰত হয়, মানে এই পানীটো হোৱাৰ পিছতে আমাৰ খেতি ৰোৱা হয়। কিন্তু এইবাৰ পানী অলপ বেছি যেন লাগিছে। আৰু টিভি মোবাইল সকলোতে পাই আছোঁ চাৰিওফালে পানী আৰু পানী। বাকীটো একো নিজে কৰিব নোৱাৰোঁ, তথাপিতো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোকে ভালদৰে ৰাখে আৰু এই দুৰ্যোগ যাতে